নমস্কাৰ মোৰ GD আপডেট চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপোনালোক নতুন তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাব। নমস্কাৰ, আজি এটা বিগ আপডেট। বহুতে সুধি আছিল টেটৰ অসম টেটৰ সাৰ্টিফিকেট আৰু মাৰ্কশ্বিট কেতিয়া দিব। আমি অলৰেডি ভিডিঅ'বিলাকত কৈছিলোঁ যে 15 মাৰ্চৰ আশে-পাশে টেট সাৰ্টিফিকেট পাব আৰু সেইটোৱে সত্য প্ৰমাণিত হ'ল। আজি অফিচিয়েল নটিচ প্ৰকাশ পাইছে আৰু এই নটিচখন সকলো ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰৰ ডিষ্ট্ৰিক্ট দিয়া হৈছে প্ৰত্যেকখন জিলাৰে। আৰু ইয়াতে সাবজেক্ট দিছে ৰিগাৰ্ডিং ৰিচিপ্ট এণ্ড ডিষ্ট্ৰিবিউশ্যন অফ মাৰ্কশ্বিট কাম সাৰ্টিফিকেট অফ জেনেৰেল টেট হেল্ড অন 30/10/2021 30 অক্টোবৰত হৈ যোৱা LP UP টেটৰ মাৰ্কশ্বিট আৰু সাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন সম্পৰ্কে এখন চিঠি অফিচিয়েল নটিচ লিখিছে। উইথ ৰেফাৰেন্স টু দ্য সাবজেক্ট cited above, it is informed to the marksheet and certificate of the candidates who have qualified in the upper primary and lower primary TET examination held on 30 October. Receipt from SEVA will be handed over to the concerned district for onward distribution to the TET qualified candidate. সকলো ক্যান্ডিডেটলৈ পঠিয়াৰ নিমিত্তে সকলো ডিস্ট্ৰিক্টলৈ এই সাৰ্টিফিকেটসমূহ পঠোৱা হ'ব। ইন দিছ ৰিগাৰ্ড ইউ আৰ ৰিকুৱেষ্টেড টু টেক ফলোয়িং একশ্যনছ। এই একশ্যনকেইটা ল'বলৈ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰক জনাইছে। 1 ৰেছপন্সিবল ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম অফিচ টু ষ্টেট মিছন অফিচ সমগ্ৰ শিক্ষা আসাম ফৰ ৰিচিভিং দ্য মাৰ্কশ্বিট কাম চাৰ্টিফিকেট অন টেট 16 মাৰ্চত সকলো মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট পঠিয়াব। ডিষ্ট্ৰিক্ট program office eta depute koribo dise. The district will keep the marksheet of general TET in safe custody till the completion of the distribution process. Kute process to complete hua loike ei district the district will keep gute district bure etu custody rakhibo to make necessary arrangement for distribution of marksheet to the qualified candidate, keeping proper record as per following format. এই ফৰ্মেট মতে এখন ফৰ্মেট দিয়া হৈছে। এই ফৰ্মেট মতে সকলো ক্যান্ডিডেটৰ ৰেকৰ্ড ৰাখিব লাগিব আৰু সকলো ক্যান্ডিডেটে এই ফৰ্মেটত গোটেইখিনি ডকুমেন্ট গোটেই তথ্যখিনি ৰাখি ইনফৰমেশ্যন ৰাখিহে তেওঁলোকে টেট সাৰ্টিফিকেট আৰু মাৰ্কশ্বিট ডিস্ট্ৰিবিউট কৰিব। আৰু মাৰ্কশ্বিট are to be issued to the TET qualified candidates from 21st to 31st March. 21 মাৰ্চৰ পৰা 31 মাৰ্চৰ ভিতৰত সকলো সাৰ্টিফিকেট আৰু মাৰ্কশ্বিট ডিস্ট্ৰিবিউট কৰি দিয়া হ'ব। আপন প্ৰডিউচিং এডমিট কাৰ্ড আৰু সকলোৱে মনত ৰাখিব এডমিট কাৰ্ডখন দেখুৱাব লাগিব, তেতিয়াহে আৰু আইডেন্টি কাৰ্ড এখন দেখুৱাব লাগিব। এডমিট কাৰ্ড আৰু আইডেন্টি কাৰ্ড এখন দেখুৱালেহে আপোনালোকে মাৰ্কশ্বিট আৰু সাৰ্টিফিকেট পাব। In case a candidate is not able to collect her marksheet personally, he may authorize someone to collect the marksheet on her behalf, and marksheet may be handed to the authorized person only upon producing authorization letter and copy of admit card. Admit card লগতে এখন authorization letter লিখি দিব লাগিব। যিয়ে নিজে যাব নোৱাৰে তেওঁলোকে এখন চিঠি এখন লেটাৰ লিখি দিব লাগিব যে মোৰ হলনি এই মানুহজনক নাম সহ লিখি দিব যে এই মানুহজনক মই মোৰ সাৰ্টিফিকেটখিনি আনিবলৈ দিছো। এনেকৈ লিখি দিলে আপোনালোকে মাৰ্কশ্বিট সাৰ্টিফিকেট বেলেগৰ হাতেৰেও আনিব পাৰিব। গতিকে আজি বিগ আপডেট এটা এইটো সকলো ক্যান্ডিডেটে ৰখি আছিল এই দিনটোৰ বাবে মাৰ্কশ্বিট আৰু সাৰ্টিফিকেট কেতিয়া পাব সেই বিষয়ে নটিচ পাবলৈ আজি এই নটিচৰ দ্বাৰা সকলোকে জনোৱা হ'ল। সকলোৱে 21 পৰা 31 মাৰ্চৰ ভিতৰত সাৰ্টিফিকেট আৰু মাৰ্কশ্বিটসমূহ পাব। ধন্যবাদ।